হাই সংগীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মই লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোত আজি মোৰ থাকিব এতিয়া গৰম দিনত হোৱা মূৰৰ কামৰ বাবে কি আমি প্ৰকৃতিৰ পৰা শাক পাচলি ব্যৱহাৰ কৰিব পাৰোঁ, মাথাত লগাব পাৰোঁ আৰু খাব পাৰোঁ, সেই বিষয়ে মোৰ ভিডিঅ'ত সম্পূৰ্ণ থাকিব। গতিকে প্ৰথমতে মই আপোনালোকক দেখুৱাম কি শাক পাচলি গোটাই মই আনিলোঁ। নমৰে ওলাই গৈছে বস্তু কিবা আছে লগাই এডাল লগাই দিম আৰু সেই তেনেকুৱা বেয়া হৈ গৈছে শুকান জেগাত থ'ব। এই বহুত ডাঙৰ ডাঙৰ হৈছে দেখোন। এই আৰু তুমি আহা, মোৰ ইয়াত চেচু হৈ গ'ল যে। সংগীসকল, এয়া দেখিছে, এয়া এল'ভেৰা কাটি লৈছোঁ। এয়া মোৰ ননদজনী ঘৰৰ পৰা কাটি লৈছোঁ। মোৰ ঘৰত আছিলে, শুকাই গৈছে। এতিয়া এই পুলি এটাও লৈ লৈছোঁ, তাকে লগাই দিমগৈ। এয়া সংগীসকল, এয়া ব্ৰাহ্মী শাক দেখিছে। এয়া এইটো পিয়ালি কাণত বিশেষকৈ হয়, নহ'লে কলপাৰত হয়, বাচন ধোৱা ঠাইত জেগাত হয়, অলপ জেকা মাটিত এই শাকটো বেছি ভালকৈ হয়। আপোনালোকে লগাই চাব ঘৰত, জেকা মাটিত শাকটো বহুতখিনি ৰোগ ইয়াৰ পৰা নাইকিয়া হয়। মই ক'ম আপোনালোকক। এইটো মাটিকাদুৰি হয়, আপোনালোকে চাই লওক। আপোনালোকে চিনি নাপায় বুলি মই দেখুৱাই দিছোঁ। এইটো এইজোপা পুৰৈ শাক হয়। সংগীসকল, আমি যিকেইটা শাক পাচলি আনিলোঁ, সেইকেইটা শাক পাচলি আমি চাই লওঁ আহকচোন এবাৰ কি আনিলোঁ। এল'ভেৰা আনিছোঁ, আপোনালোকে দেখিছে। মাটিকাদুৰি আনিছোঁ, এয়া মাটিকাদুৰি মই দেখুৱাইছোঁ। আমি আনিছোঁ দৌন পুলি, আনিছোঁ আমি ব্ৰাহ্মী শাক, মানিমুনি, পুৰৈ শাক। এতিয়া ইয়াত আমি দেখুৱাম আপোনালোকক আমি কোন কেইবিধ শাক আমি কপালত লগাওঁ আৰু মাথাত লওঁ, আৰু কোন কেইবিধ শাক আমি খাম। আপোনালোকে ভিডিঅ'টো চাই যাওক। সংগীসকল, এইটো এল'ভেৰা আমি প্ৰথমতে মাথাত লগাব পাৰোঁ এইটো। গতিকে মই আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ ভিতৰৰ যিখিনি জেল সেইখিনি উলিয়াই দেখুৱাইছোঁ। আপোনালোকেও তেনেধৰণে আপোনালোকে উলিয়াই ল'ব। এয়া এটুকু কাটি লৈছোঁ। এনেকৈ আপোনালোকে ওপৰখিনি চুচি ল'ব। মাজত খুব ধুনীয়া জেল এটা ওলাব, আপোনালোকে চাই যাওক। মই দেখুৱাই দিছোঁ। এইটো জেল খুব ধুনীয়া, দেখিছে? এইটো জেল। সংগীসকল, এই জেলটো আপোনালোকে এনেকৈ গুড়া কৰি ল'ব বাটিত, লৈ পেলাই আপোনালোকে মাথাত তালু ঘন দি দিব। 5-10 মিনিট আপোনালোকে ভৰণ দিব, কাৰণ এই জেলটো খুবেই ঠাণ্ডা বস্তু। মাথাত ভৰণ দিয়াৰ লগে লগে খুব মাথা বিষ আৰু মাথা কামনি লগে লগে নাইকিয়া হ'ব। এই এল'ভেৰা আমি মুখতো লগাব পাৰোঁ সংগীসকল, আৰু এই এল'ভেৰাটো আমি খালে বহুতখিনি উপকাৰ হয়। ইয়াৰ বিষয়ে মই আপোনালোকক পিছত ক'ম, কিন্তু আজি মূৰৰ কামৰণি আৰু মূৰৰ বিষত প্ৰয়োজন কাৰণেহে মই আপোনালোকক এল'ভেৰাৰ বিষয়ে দেখুৱাবলৈ গৈছোঁ। এইটো আপোনালোকে মুখত সানিলে কিন্তু মুখখন বহুত ধুনীয়া হৈ থাকে। এল'ভেৰাৰ বিষয়ে আপোনালোকে জানিলে এখন ৰচনা হ'ব। গতিকে আজিলৈ মূৰৰ বিষয়েই জানক। সংগীসকল, পুৰৈ শাক, আমি পুৰৈ শাকটো খাওঁ, কিন্তু আমি এই পুৰৈ শাকটো যে মাথাৰ কামৰণি আৰু মাথাৰ বিষৰ বাবে লাগে, সেইটো কথা আমি সকলোৱে হয়তো নাজানো। আপোনালোকৰ মাথাৰ বিষ আৰু মাথাৰ কামৰণি এই গৰম দিনত হৈ থাকে। গতিকে আপোনালোকে এই পুৰৈ শাকটো ঘৰতে য'তে ত'তে হৈ থাকে দিয়কচোন, আনি পেলাই আপোনালোকে দুটামান পাত এনেদৰে মোহাৰি দিব। হাততে এনেকৈ মোহাৰি আপোনালোকে এনেকৈ কপালত লগাই দিব। এনেকৈ কপালত আপোনালোকে লগাই দিব। তেতিয়া আপোনালোকে 5-10 মিনিটৰ পিছত আপোনালোকে এই মাথা বিষ আৰু মাথা কামৰণি আপোনালোকৰ কমিব পুৰৈ শাকটোৰ পৰা। গতিকে এইটো ব্যৱহাৰ আপোনালোকে কৰিব। আৰু লগতে সংগীসকল, আপোনালোকে মাথাৰ কামৰণি আৰু মাথাৰ বিষৰ বাবে আপোনালোকে ঠাণ্ডা পানী খাব গৰম দিনত, আৰু ঠাণ্ডা পানী মূৰত ল'ব। কিন্তু আৰু এটা সংগীসকল, মই দৌন পুলি আপোনালোকক দেখুৱাইছিলোঁ। দৌনৰ অকণমান মই ৰস উলিয়াই লৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে, মাথাৰ বিষ মাথা কামৰণিৰ কাৰণে।
আপোনালোকে এই দোন পুলিৰ পৰা অকণমান ৰস উলিয়াই ল'ব, লৈ পেলাই এনেকৈ হাতত ল'ব, লৈ পেলাই আপোনালোকে নাকেদি আপোনালোকে ৰসটো যাবলৈ দিব, অলপ ধৰিব কিন্তু খুব, কিন্তু আপোনালোকে ভয় নাখাব, আকৌ ঠাণ্ডা পানী দি সেই বস্তুখিনি উলিয়াই দিব নাকেদি। অলপ সময়ৰ পিছত আপোনালোকে মাথাৰ বিষ আৰু মাথাৰ কামনি সম্পূৰ্ণৰূপে ভাল পাব। সংগীসকল, এতিয়া মই আপোনালোকক দেখুৱাম কোন কেইবিধ শাক খালে আমাৰ মাথাৰ বিষ মাথাৰ কামনিৰ বাবে খুবেই ভাল। চাওঁ আহকচোন। সংগীসকল, মানিমুনি খাব, ৰস উলিয়াই হওক, ভাজি হওক। মানিমুনি খাব, মাটিকাদুৰি খাব, তৰকাৰী হওক, ভাজি বনাই হওক। তাৰপিছত সংগীসকল, আপোনালোকে ছজনা, এতিয়া ছজনাৰ দিন, ছজনাটো খুবেই ভাল মাথাৰ বিষ মাথা কামনিৰ বাবে, গতিকে ছজনা আপোনালোকে খাব, খুবেই ভাল এই ছজনাটো খাই থাকিলে। আৰু লগতে সংগীসকল সৰিয়হৰ পুলি খাব, সৰিয়হৰ পুলি মাথাৰ বিষ মাথাৰ কামনিৰ বাবে খুবেই ভাল। আৰু লগতে আপোনালোকৰ এই মাথাৰ বিষ মাথাৰ কামনি হোৱা আৰু এটা মেইন কথা হ'ল আপোনালোকৰ পাচাব পায়খানা খোলচা নোহোৱা, গতিকে আপোনালোকে সেই সৰিয়হ পুলি লগতে শাক পাচলিখিনি আপোনালোকে খাই থাকিব, তেতিয়া আপোনালোকৰ শৌচ প্ৰস্ৰাৱ ক্লিয়াৰ হ'ব, লগতে মাথা বিষ ভাল হ'ব। সংগীসকল, আৰু এটা ইম্পৰ্টেণ্ট কথা শুনক, আপোনালোকে মাথাৰ বিষ মাথাৰ কামনি হৈ থাকোঁতে আপোনালোকে কেতিয়াও ৰাগিয়াল বস্তু অৰ্থাৎ বিড়ি চিগাৰেট ধপাত মদ ভাং নাখাব, কিন্তু এইকেইটা সম্পূৰ্ণভাৱে মানি চলিব, ঔষধকেইটা ব্যৱহাৰ কৰিব, আপোনালোকৰ এই মাথাৰ বিষ মাথা কামনিৰ পৰা আপোনালোকে ৰক্ষা পাব। তেনেহ'লে সংগীসকল, আপোনালোকে আজি মোৰ ভিডিঅ'টো চালে, আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰোঁতে ওচৰতে থকা বেল আইকনটো দবাই দিব, তেতিয়া আপোনালোকৰ মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। তেনেহ'লে আজিলৈ সংগীসকল আহোঁ, বাই।